জুবিন দা আমি থাইলেণ্ডৰ পৰা অসমৰ নৱপ্ৰজন্মই গাইছ আপোনালোকে জানে মই আছো থাইলেণ্ডত আৰু এয়া হৈছে পাটায়া বিচ আৰু বিচৰ পাৰত আহি পিনে এটা কথা মনত পৰিলে আমাৰ হিয়াৰামতো জুবিন দাৰ কথা আৰু আমি যেতিয়া অসমৰ পৰা ওলাইছিলোঁ তেতিয়া কিন্তু আমাৰ জুবিন দাৰ কাৰণে অসমীয়া ফুলৰ গামোচাত জুবিন দাৰ ফটো আৰু ইয়াতে কেইবাষাৰি বাক্য লিখা আছে আৰু আমি গোটেই অসমৰে হয় তো ইয়াতে আহি মনত এইকাৰণে পৰিল যেতিয়া আমি বিচ ভাগৰ চাই পিনে আমাৰ জুবিন দাৰ কথা মনত পৰিল ইয়াতে লিখা আছে জয় জুবিন দা জয় অসম আমি অসমৰ পৰা আমি জুবিন দেশৰ নৱপ্ৰজন্ম জাষ্টিছ ফৰ জুবিন দা আৰু আজিৰ তাৰিখলৈকে কিন্তু জুবিন দা কিন্তু ন্যায় নাপালে আমি থাইলেণ্ডৰ পৰা অসমৰ নৱপ্ৰজন্মই আমি আহ্বান কৰিছোঁ যাতে অতি সোনকালে আমাৰ হিয়াৰামতো জুবিন দাৰ ন্যায় দিয়ে তাক আমি অনুৰোধ কৰিছোঁ আৰু জুবিন দালৈ বহুত বেছি মনত পৰিছে যিমান বেছি আনন্দ নকৰোঁ কিয় কিন্তু যেতিয়া আমি সাগৰৰ পাৰ চালোঁ তেতিয়া আমাৰ মাথাত অকল জুবিন দাৰ কথাই মনত পৰিল আমি অকলে জুবিন দাৰ গীতটো গুণগুণাই দিম মায়াবিনীটো যিহেতু জুবিন দা আমাৰ মাজৰ পৰা বিদায় লোৱাৰ আগতে মায়াবিনী কৈছিলে মোৰতো ইমান ভাল নালাগে আপোনালোকে গাব লাগিব মায়াবিনীটো 1 2 3